লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ কথা নকওঁ, কাৰণ আজি মাৰ হয়তো এনেকুৱা পৰিস্থিতি, মানে ঘৰত কাৰোৱে মন। এয়া ভাতটো দি আহোঁগৈ গৈ পেলাই পিজিত। সিহঁতে কৰি আহক, তাৰপিছত মই যাম, যিহেতু ল'ৰাক লৈ আহিছোঁ, ঘৰততো কোনো নাই। চাহ দি আহিলোগৈ ঘৰৰ ভিতৰতে। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালেই, মোৰো ভাল। আৰু এতিয়া সময়ছে ৰাতিপুৱা 9:30। ব্ৰেকফাষ্ট কৰিলোঁ অলপ আগতে, চাহ বিস্কুট খালোঁ, আৰু এতিয়া ৰাতিপুৱা লাঞ্চ বনাই আছোঁ, যিহেতু অলপ কাম আছে, ওলাই যাম দৰকাৰী কামত। আৰু কি কামত গৈ আছে এইটো আপোনালোকে ব্লগটো চাই থাকিলে আগলৈ গম পাব। আৰু লাঞ্চ একেবাৰে চিম্পল বনাইছোঁ, দালি হৈ গ'ল, কুন্দুলি ভাজিছোঁ, আকৌ আলু ভাজিম। আলুটো মই কামখিনি কৰি অহাৰ পিছত ভাজিম, কাটি থৈ গৈছোঁ, আৰু বুটৰ চাটনি বনাম। তে ব'লো আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰোঁ, ফটাফট কামখিনি শেষ কৰোঁ, তাৰপিছত ৰেডি হ'মগৈ। দালি মই ভাজি পেলাই প্ৰেছাৰতে বহাইছোঁ, চিটি আহিব আৰু এতিয়া। আৰু কুন্দলি ভাজি হৈ গ'ল, আলুটোতো ক'লোৱেই আহি ভাজিম। যাওঁ ৰেডি হওঁগৈ, গাটো ধুই লওঁগৈ। ৰাতিপুৱা এবাৰ গা ধুলোঁ, এতিয়া আৰু এবাৰ ধুই লওঁ। আজি 5টাতে উঠিছোঁ, ৰাতিপুৱাই টোপনি ভাঙিছে, যিহেতু মনটো অলপ ভাল নহয়। ৰিজনটো কি লাহে লাহে গম পাব। ফ্ৰেণ্ডছ, নাৰ্ছিং হোমৰ পৰা আহিলোগৈ, আৰু নাৰ্ছিং হোমত গৈছিলোঁ কৰোণা টেষ্ট কৰোৱাৰ কাৰণে। মাৰ যোৱাকালি ৰাতিৰ পৰা অলপ গাটো বেয়া হৈ আছিলে, মানে মোৰ শাহু মাৰ, সেয়ে টেষ্ট কৰাই আনিলোঁ, আৰু আনফৰ্চুনেটলি কৰোণা পজিটিভ ওলাইছে। ভাবিছিলোঁ ময়ো লগতে কৰাই ল'ম বুলি, যোৱা টাইমতে ভাবিছিলোঁ যে নিগেটিভ ওলালেতো ভালেই, আৰু যদি কিবা কাৰণে পজিটিভ ওলাই যায় তেনেহ'লে ময়ো কৰাই ল'ম। কিন্তু তেখেতৰ পজিটিভ পোৱাৰ পিছত মোৰ আৰু সাহস নহ'ল কৰোণা টেষ্ট কৰোৱাৰ, কাৰণ হাজবেণ্ডো যোৱা নাছিলে, ড্ৰাইভাৰ লৈ গৈছিলোঁ বেলেগ, আৰু ই উৎপাত কৰাৰ কাৰণে ইয়াক লগত লৈ যাব লগা হ'ল। ইয়াক মই ভিতৰত সোমোৱা নাই, সন্মুখতে ড্ৰাইভাৰৰ লগত বহাই থৈ আহিছিলোঁ, মাস্ক টাস্ক পিন্ধাই। তাৰপিছত মোৰ তাতে ভয় খাই গ'লোঁ পজিটিভ ওলোৱাৰ লগে লগে। কৈছোঁ এতিয়া কি হ'ব, যদি মই লগে লগে টেষ্ট কৰোঁ, মোৰ যদি পজিটিভ ওলাই আকৌ আহিতো তাক মই ধৰিব লাগিব। তো সেই ভয়তে মই আজি নকৰালোঁ। তো অহাকালি ৰাতিপুৱা গৈ পেলাই হাজবেণ্ড আৰু মই কৰাই ল'ম, লগতে শহুৰেও। আৰু এতিয়া মাক সেয়া পিজিত দি দিছোঁ, যিহেতু পিজিত কোনো ষ্টুডেণ্টছ নাই, পূৰা খালী হৈ আছে, তাতেই থাকক, হোম কোৱাৰেণ্টাইনতে ৰাখিছোঁ, তাতেই থাকক। খোৱা বোৱাখিনি সময়মতে দি থাকিম, মেডিচিন আনিলে হাজবেণ্ডে সেইখিনি দিম। আৰু সেয়াই, এতিয়া অহাকালি নিজৰ বা কি ওলাই টেষ্টত, সেইটোৱে ভাবি আছোঁ। আৰু মই আজি ভয় কৰিলোঁ কাৰণে নকৰালোঁ, ভয় মানে কি, ল'ৰাক লৈ গৈছিলোঁ, যদি মোৰো পজিটিভ ওলাই গ'লহেঁতেন তেতিয়া তাক কোনে চাব, মই সেইটো ভাবিয়ে নকৰালোঁ। তাক নিনিয়াহেঁতেন হয়তো আজিয়ে মই কৰাই ল'লোহেঁতেন। আৰু ভয় কৰি লাভো নাই, কাৰণ প্ৰথম ষ্টেজতে যদি ধৰা পৰে তেনেহ'লেতো নিজৰ কাৰণেই ভাল, কাৰণ ধুনীয়াকৈ যদি খোৱা বোৱা কৰি থাকোঁ, মেডিচিনখিনি টাইমলি খাওঁ, ভাল হৈ যাব। আৰু যদি লুকাই থৈ দিওঁ তেনেহ'লে নিজৰতো ক্ষতি হ'বই, লগতে নিজৰ লগত আন 10টা মানুহৰো ক্ষতি কৰোৱা হ'ব। তো সেইবিলাক কৰিব নিবিচাৰোঁ, সকলো যাতে ভালে থাকক। তো সেয়াই, যাক যাক পাৰোঁ সকলোকে ইনফৰ্ম কৰি দিছোঁ মাৰ পজিটিভ ওলাইছে বুলি, যিখিনি মানুহ টাচত আহিছিলে। বাকীটা সিহঁতে টেষ্ট কৰাই নকৰাই সেইখিনি সিহঁতৰ নিজৰ ব্যক্তিগত কথা, আমাৰ ইনফৰ্ম কৰোঁ আমি, কৰাই দিছোঁ, লুকায়ো ৰখা নাই, কাৰণ এইবিলাক লুকাই ৰখা বস্তু নহয়। এতিয়া হৈছে যদি ভালকৈ মেডিচিন খালে, টাইম টু টাইম ভাল খোৱা খালে, প্ৰ'টিন খালে ভাল হৈ যাব। তো এয়া ভাতটো দি আহোঁগৈ গৈ পেলাই পিজিত। তো ভাত দি আহিলোগৈ, এতিয়া অলপ পিছত আকৌ মেডিচিন দিম। ভাত খাই হ'লে মোক ফোন কৰিব দিছোঁ, গৈ পেলাই দি আহিম পিজিত। আৰু ভাবাই নাই যে ঘৰতে এনেকৈ হ'ব বুলি। বৰ চাইনাত আৰম্ভ হৈছিলে, তাৰপিছত লাহে 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 চবত স্প্ৰেড হৈ আজি ঘৰতেই আহি গ'ল কৰোণা। কি ক'ম, মানে এতিয়া এটা কথাই ভাবি আছোঁ, সকলোৱে যে হ'ল ক'ৰ পৰা, কাৰণ কিয় তেখেত তেনেকৈ ক'তো ওলাই নাযায়। অৱশ্যে মাজতে গৈছিলে, এই বৰমা এজনীৰ ঘৰত কিবা মানে কামত গৈছিলে, তেতিয়া মই কৈছিলোঁ আজিৰ পৰা 4-5 দিন আগত এটা ব্লগত যে মা আজি ওলাই গৈছে। তেতিয়া টমটমত গৈছিলে, হয়তো তেতিয়াও হ'ব পাৰে, কাৰোবাৰ পৰা হয়তো বিয়পি আহিবও পাৰে, কাৰণ আমি তেনেকৈ ক'তো নাযাওঁ, ক'ৰবাত গ'লেও গাড়ীৰ ভিতৰতে থাকি পেলাই আকৌ ডাইৰেক্ট ঘৰতে আহোঁ, তেনেকৈ নামাও নহয়। খালি সেইদিনাখন মই বজাৰত গৈছিলোঁ, তেওঁ মই পূৰা ছেফটি প্ৰিকশ্যনছ লৈ গৈছোঁ, চেনিটাইজাৰ এভৰিথিং লৈ গৈছোঁ। আৰু যদি আমাৰ পৰা হ'লহেঁতেন তেনেহ'লেতো আমাৰ আগত হৈ তেখেতৰ তাৰপিছত হ'লহেঁতেন, কিন্তু আমাৰতো তেনেকুৱা কোনো চিমটমছো নাই আৰু একো প্ৰব্লেমো পোৱা নাই বাৰু। তথাপিও কালি টেষ্ট কৰিলে গম পোৱা যাব কি আছে কি নাই। কিন্তু সেয়া আৰু কয় ন, হ'ব লগা থাকিলে হৈ যায় আৰু। মেডিচিনটো দি আহোঁগৈ, ভাত খাই হৈ গ'ল, ফোন কৰিছিলে, মেডিচিনটো দি থৈ আহোঁ।
তো ফ্ৰেণ্ডছ এতিয়া সময় হৈছে সন্ধিয়াৰ 6টা। অথনি ভাত পানী খাই অলপ শুলোঁ, তাৰপিছত উঠি মুখ হাত ধুই উখাই দিলোঁ। এতিয়া চাহ বনাই আছোঁ, মাকো একাপ চাহ দিম, আমিও খাওঁ, যিহেতু চাহ খাই আকৌ তেখেতে ঔষধ খাব লাগিব। আৰু আজি ব্লগটো কি হৈছে নাজানো আৰু, কাৰণ আৰম্ভণি হোৱাৰ পৰা কৰোণাই চিঞৰি আছে। আপোনালোকৰ চাগে আমনি লাগি গৈছে, কাৰণ ঘৰত ফটককৈ এনেকুৱা হৈ গ'ল, ভাবাই নাছিলোঁ। সেইটো কাৰণে কি দেখাম নেদেখাম একোৱে বুজি পোৱা নাই। ক'ম আৰু হয়তো যি কি ব্লগ হ'বগৈ নাজানোগৈ আৰু। তো সেয়াই চাহকাপ বনাই লওঁ, বনাই দি থৈ আহোঁগৈ। কি পৰিস্থিতি আহি গ'ল, চাহ দি আহিলোকে ঘৰৰ ভিতৰতে নিজৰ মানুহকে তেনেকৈ মাস্ক পিন্ধি কৰিব লগা হৈছে। কিন্তু সেয়ে ভালৰ কাৰণেই, যাতে চবেই ছেফ থাকে। কিন্তু বেয়াও লাগে ন, সেনেকৈ পিজিটোত এৰি দিছোঁ, তাতে ৰাতি অকলেই থাকিব লাগিব, উপায় নাই। কাৰণ মোৰ ল'ৰা বহুত খটাখুৰ, ঘৰত দিলে যদি আকৌ সেইটো ৰুমত গৈ ধৰাধৰি কৰে, পৰ্দা চৰ্দা ভয় লাগে। আৰু অহাকাইলৈ ভাবি আছোঁ ঘৰটো পূৰা হোম চেনিটাইজ কৰাই দিম, যিটো বৰ্তমান চলি আছে। পাৰ্চনেলি কল কৰিলে আহে বোলে চেনিটাইজ কৰিবলৈ, তো সেইটোকে কৰিম বুলি ভাবি আছোঁ। তো চাহকাপ খাই লওঁ। গুড মৰ্ণিং এভৰিৱান। এতিয়া সময় হৈছে ৰাতিপুৱা 9টা, আৰু আজি হৈছে নেক্সট ডে'। ৰাতিপুৱা উঠি সকলোখিনি কাম বন কৰি ফ্ৰী, লাঞ্চো বনালোঁ, যিহেতু এতিয়া যাম হাজবেণ্ড মই আৰু সবৰে টেষ্ট কৰাম। আৰু লগতে যোৱাকালি ৰাতি ব্লগ বনোৱা নহ'ল, যিহেতু মনো ভাল নাছিলে। আৰু কালি ৰাতি এটা ডিচিশ্যনো ল'লোঁ যে মাক আজি ক'ভিড চেণ্টাৰ পঠাম বুলি। তো ৰেডি হ'লেই, এতিয়া আহিব গাড়ী লৈ যাবৰ কাৰণে। কালি ৰাতি অলপ মূৰটো বিষাইছিলে সন্ধিয়াৰ সময়ত, টেষ্টটো পোৱা নাই। আৰু যিহেতু পিজিটোত অকলে আছে, অকলে থাকি আৰু বেছি গা বেয়া হৈ যাব। সেইকাৰণে মই ভাবিলোঁ যে চেণ্টাৰত পঠাই দিওঁ, এটলিষ্ট তাত লগত মানুহখিনি পালে কথা বতৰা পাতি থাকিব, ডক্টৰো অলপৰ পিছে আহি চাই থাকিব, সোনকালে সুস্থ হৈ যাব। কাৰণ পিজিটোত অকলে থাকি তেখেতৰ আৰু গা বেছি বেয়া হ'ব। আমি ভাল মানুহে যেতিয়া ঘৰত অকলে অকণ সময় থাকোঁ, কিবাকিবি লাগে, আৰু তেখেতটো গোটেই দিনটো থাকিব লাগিব 24 ঘণ্টা। তো তাৰপিছত হাজবেণ্ডেও ক'লে যে যি ভাল হয় সেইটোৱে কৰা। তাৰপিছত কথা বতৰা পাতিলোঁ, আমাৰ ইয়াতে ক'ভিড চেণ্টাৰ আছে ADP কলেজত, তাতে ৰাখিম বুলি ডিচিশ্যন ল'লোঁ। খুবেই ভাল, তাত বিৰাট চাফা চিকুণ, সেইটো নতুনকৈ বনাইছে ক'ভিড চেণ্টাৰটো। তো কথা চথা পাতি তাতে ছিটো পালোঁ, সেইকাৰণে ভাবিছোঁ যে তাতেই ৰাখোঁ। তাতে থাকিলে তেখেত সোনকালে সুস্থও হৈ যাব, যিহেতু কথা বতৰা পতা মানুহ পাব, আৰু লগতে ডক্টৰে অলপৰ পিছে আহি চাই কৰি থাকিব। আৰু খুবেই ভাল বুলি শুনিছোঁ তাত, সেইটো কাৰণে তাতেই ৰখা ডিচিশ্যন ল'লোঁ। আৰু লগতে খোৱা বোৱাখিনি আমি ঘৰৰ পৰাই দিম বুলি ভাবিছোঁ, কিন্তু এতিয়া কথা হ'ল এজনৰ লগত, কৈছে তাৰ পৰাই বোলে খোৱা বোৱা দিব, আৰু খোৱা বোৱা বোলে যথেষ্টখিনি ভাল দিয়ে। তো চাই লওঁ আজি আৰু কাইলৈ কেনেকুৱা ধৰণৰ খোৱা বোৱা দিয়ে। যদি ভাল দিয়ে, কথাটো হ'বই মাৰ লগত ফোনত, তেনেহ'লে তাৰ পৰাই দিব, আৰু নহ'লে আমি ঘৰৰ পৰা দি আহিম। আৰু লগতে ঘৰৰ পৰা আমি ফল যেনে খেজুৰ, মৌচুমী, তাৰপিছত নেমু টেঙা, আৰু লগতে ঘি এটা, এইখিনিও দি দিছোঁ। এইখিনি কেইদিনমান চলি যাব, 3-4 দিন, তাৰপিছত চেছ হ'লে আকৌ কল কৰিলে আকৌ হাজবেণ্ডে দি আহিব। আৰু লগতে এতিয়া আমিও টেষ্ট কৰাম, আমাৰ ৰিপৰ্ট বা কি আহে নাজানো। তো ভয়ো লাগি আছে, নকৰালেও নহয়, নিজৰ ছেফটিৰ কাৰণেতো কৰিবই লাগিব। তো সেয়াই যাওঁ, ৰেডি হওঁ। আৰু মাক নিবৰ কাৰণে এম্বুলেঞ্চ আহিব, ফোন কৰি দিয়া হৈছে, সিহঁতে লৈ যাব। ফ্ৰেণ্ডছ আহিছোঁ টেষ্ট কৰাবৰ কাৰণে। ইফালে মাক দি আহিলোঁ ক'ভিড চেণ্টাৰত। আগতে হাজবেণ্ড আৰু দেউতা গৈছে, সিহঁতে কৰি আহক, তাৰপিছত মই যাম, যিহেতু ল'ৰাক লৈ আহিছোঁ, ঘৰততো কোনো নাইও যে ৰাখি আহিম, সিহঁতে কৰাই আহক, তাৰপিছত মই যাম। ফ্ৰেণ্ডছ ঘৰ আহি পালোঁহি, আহিয়ে ফ্ৰেছ হ'লোঁ, একদম ডেটল চেটল দি গা পা ধুলোঁ। আৰু আমাৰ টেষ্ট ৰিপৰ্ট নিগেটিভ আহিছে, হাজবেণ্ড মোৰ আৰু শহুৰৰ। আৰু এতিয়াহে জামটো মানে ঘূৰি অহা নিচিনা লাগিছে, কাৰণ কালি গোটেই ৰাতি ভয়ে আছিলোঁ কি হ'ব কি নাই, আমাৰ বা কি ৰিপৰ্ট আহে। এতিয়া শান্তি লাগিছে। আৰু বাকী মাক চেণ্টাৰত পঠোৱা হ'ল, আমিও গৈছিলোঁ পিছে তাৰপিছত মাক চেণ্টাৰত দি তাৰপৰা বাহিৰে টেষ্ট কৰাই আহিলোঁ। আৰু এতিয়া শান্তি লাগিছে। এতিয়া ঘৰত আহিয়ে লেবু চৰবত বনাই খাই আছোঁ, আৰু লগতে মৌচুমী খাইছোঁ। সেয়ে টেঙাজাতীয় বস্তুৱেই খাই আছোঁ। হেজাৰ নিগেটিভ আহক বা যি আহক, ছেফটি থকাটো ভাল নিজৰ কাৰণে। আৰু এইফালে হোম চেনিটাইজ কৰোৱাৰ কাৰণে মাতিছোঁ, মানুহ আহি আছে। ভাবিছোঁ কালি যিটো মা পিজিত আছিলে, পিজিটো আৰু আমাৰ গোটেই ৰুম চুমবিলাক চব চেনিটাইজ কৰাই দিওঁ। সেয়ে আৰু নিজৰ প্ৰিকশ্যনছখিনি নিজে লৈ থাকিলে ভাল। আৰু বিশেষকৈ শহুৰৰ কাৰণে বেছি ভয় লাগি আছিলে, কাৰণ তেখেতৰো এইজ হৈছে, লগতে হাই প্ৰেছাৰ আছে। তো তেখেতটো লগতে থাকিছে সেইকেইদিন, সেইটো কাৰণে আৰু বেছি ভয় লাগি আছিলে যে কি বা হয় দেউতাৰ ৰিপৰ্টটো। কিন্তু এতিয়া ভাল লাগিছে অলপ মনটো। বাকী একফালেতো বেয়া লাগি আছে, মা ঘৰত নাই, তাতে আছে। কিন্তু সেই ভালৰ কাৰণেই পঠোৱা হৈছে। আৰু তাত গৈ এতিয়া অলপ আগতে ফোনত কথাও হৈছিলে, মনটো ভালে আছে, কাৰণ যিহেতু লগত মানুহ চানুহ পাইছে, ঠিকে আছে চব। আৰু সেয়ে লাঞ্চটো ৰাতিপুৱাই বনাই গৈছিলোঁ, এতিয়া কিবা এটা ভাজিম। আৰু যিহেতু আজি শুকুৰবাৰ, এনেও নিৰামিষ। আৰু পনীৰ বনাম ভাবিছিলোঁ মালে পনীৰ বনাই পঠাই দিম, হাজবেণ্ডে দি আহিলেহেঁতেন। তাৰপৰা খোৱা দিব যদিও আমি ঘৰৰ পৰাও কিবা ইচ্ছা কৰিলে দিব পাৰোঁ বুলি কৈছে। তো এতিয়া আৰু নিদিওঁ, কাৰণ অলৰেডি 1টা বাজেই। আৰু লাঞ্চটো চাগে তাত সোনকালেই দি দিব, সেইকাৰণে সন্ধিয়া হাজবেণ্ডে দি আহিব, ৰাতি খাব পাৰিব। তো এতিয়া চিম্পল কিবা এটা বনাই লওঁ। আৰু
তো ফ্ৰেণ্ডছ, এতিয়া আমি আহিছোঁ ক'ভিড চেণ্টাৰলৈ। মাক দুটামান বস্তু দিব লগা আছিলে, সেইখিনি দিব আহিছোঁ। ফোন কৰি দিছোঁ, ওলাই আহিছে, হাজবেণ্ডে দি দিছে দূৰৰ পৰাই। ফ্ৰেণ্ডছ, মাত্ৰ আহিলোঁগৈ তাৰপৰা, আৰু তাত নগ'লেও নহয়, দুটামান দৰকাৰী বস্তু দিব লগা আছিলে, সেইটো কাৰণে গ'লোঁ। হাজবেণ্ডে একদম দূৰৰ পৰা দিছে, মায়ে তাৰপৰা লৈ গৈছে। আৰু লগতে ভাবিছিলোঁ, দুপৰীয়া কৈছিলোঁ মই যে সন্ধিয়াকৈ খোৱাটো দি আহিম বুলি ৰাতি, কিন্তু এতিয়া নিদিলেও হ'ব, কাৰণ দুপৰীয়া খুৱাবলৈ খুব ভাল দিছে মায়ে ক'লে। তো ৰাতিও ভালেই দিব চাগে, যিহেতু দিনতো ভাল দিছে। তো সেয়ে আৰু সোনকালে যাতে মা ভাল হৈ ঘৰত আহি যায়, সেইটোৱে বিচাৰোঁ। আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু এই ব্লগটোত মই লাইক, শ্বেয়াৰ, কমেণ্ট এইবোৰ কৰিবলৈ আপোনালোকক নকওঁ, কাৰণ যোৱাকালি মই ব্লগটো আৰম্ভ কৰিছিলোঁ। সেয়ে ব্লগটো আজি এণ্ড কৰা মোৰ দায়িত্ব। সেইটো কাৰণে দুদিন আমাৰ লাইফত কি হ'ল নহ'ল সেইখিনি দেখালোঁ। আৰু আপোনালোকে চাগে আমনিয়ে পাইছে, মই কৰোণাই কৈ আছোঁ, কিন্তু দুটা দিন যি হ'ল সেইখিনি মই শ্বেয়াৰ কৰিলোঁ। আৰু এই ব্লগটোত মই লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ কথা নকওঁ, কাৰণ আজি মাৰ হয়তো এনেকুৱা পৰিস্থিতি, মানে ঘৰত কাৰোৱে মন চন ভাল নহয়। তথাপিতো ব্লগটো যিহেতু বনাইছিলোঁ যোৱাকালি, সেয়েহে আজি ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। তো সেয়াই, সকলো সাৱধানে থাকিব, ছেফটি প্ৰিকশ্যনছখিনি লৈ থাকিব, আৰু যিমান পাৰি ঘৰতে থাকিব। যদি কোনো দৰকাৰী কাম নাথাকে, ওলাই নাযাব তেনেকৈ। তো আজি ব্লগটো ইমানতে শেষ কৰোঁ, আজিলৈ আহিছোঁ।